নদীত আহি ইমানখিনি এনজয় কৰিলোঁ, দান মাৰিলোঁ আৰু কিবা কিবি কৰিলোঁ, সকলোখিনি দুখৰ মাজেৰে ভিডিঅ'টো। আৰু এতিয়া আমি যাব উঠিম জুবিন দাৰ ভাল ভাল দানো মাৰিম ইয়াৰ পৰা, আৰু কিবা কিবি বহুত নজনা বস্তু জানিব পাৰিব ইটো ভিডিঅ' আপোনালোকে শেষলৈ চাওক। আৰু সকলোখিনি দুখাম ইটো ভিডিঅ' আৰম্ভ কৰোঁ, আহকচোন বলক আজিৰ ভিডিঅ'টো। বাকী লাষ্টি খবৰ আশা কৰোঁ সকলোকে খবৰ ভাল, ময়ো খবৰ ভাল আছে। এটা নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু কি গৰম, আৰু গৰমৰ কাৰণে ভয় থকা মন যোৱা নাই, যিহেতু আমাৰ ওচৰ পাছে নদীও নাই, এইটো নদীৰ কাৰণে যাব লগা হৈছে খৈচানাত গা ধুবৰ কাৰণে। বহুতো আমাৰ ঘৰৰ পৰা মোটামুটি 4-5 কিলোমিটাৰমান হয়, সেইটো উপায় নাই যিহেতু গৰম বহুত, হঠাৎ থাকিব নোৱাৰা, ফেন চেন কাম নকৰা হৈছে, যিহেতু বেছি গৰমৰ কাৰণে ওলাই যাওঁ এতিয়া গা ধুবৰ কাৰণে খৈচানাত। আৰু চাইকেল মাৰি, যিহেতু আমাৰ বাইক নাই বাৰু, স্কুটি নাই বাৰু, এতিয়া আমাৰ চাইকেল দি যাই আছোঁ। এতিয়া পাটনামা শাক সকলোখিনি ঢুকাই দিওঁ। আমাৰ পাটনামা কিমান চল আছে এই ৰ'দত, এবাৰ থিয় দিব। এইফালে আমি পাটনামা শাক সকলোখিনি 5টামান আমি যাই আছোঁ। এটা গোটেই মাহকে দুখন ভালকৈ চিনাকি কৰাই দিম সকলোখিনি। আৰু এতিয়া গৈ থাকিব লাগে ৰাস্তা বঢ়াটো, যিহেতু আমাৰ যেনে ৰাস্তা পৰা নকওঁ আৰু বেছি হৈ থাকোঁ মন নাই গৰম মাহত, হৈ থাকোঁ আৰু অলপ ইফালে নদীৰ ফালে নদীৰ ফালে আহি পালোঁ। এতিয়া আমি গৈখিনি খোজকাঢ়ি যাই আছোঁ, তাহোন চাইকেল আগত পাতি গৈ থাকোঁ। এতিয়া তাতে ধুনীয়াকৈ গা ধা ধুম, আৰু কেনেকুৱা কি লাগে সকলোখিনি এনজয় দুখাম, কি এনজয় কৰোঁ সকলো এনজয়। মানে জীৱনটোত এদিন আছে না, মানে এনজয় কৰিয়ে থাকিব লাগে, মানে ভাবি চিন্তি লাভ নাই কালি কি হ'ব, সেইটো বহিও নাজানো তৈও নাজানা। এইটো এইকেইটা দিন আছোঁ বিন্দাছ থাকে, জীৱনটো এনজয় কৰক। আৰু এতিয়া বহুত ভাল লগা এনজয়, আৰু আহিছোঁ বহুত দূৰ আমাৰ ঘৰৰ পৰা, তথাপি আহিছোঁ গা ধুম আগত। এইটো গা ধোৱাতে মজাটো বেলেগ। এইফালে চা নদীটো, নদী ইমান ধুনীয়া এটা নেশ্যনেল জেগা, এনেকুৱা জেগা পালে কি লাগেনো, অলপ দুখাই আছে তাৰ ওচৰত যায় আহি পালে এইটো নদীৰ ওচৰত। মানে এইটো নদীটো এইটো বঢ়িয়া তাত চিনাৰী, এইটো কাপোৰ হাতত লৈ সেই অলপমান আগৰ ফালে থৈ থাকোঁ। এইটো ইফালে এখন দলং আছিল, দলংখন যিখন দলং আছিল সেইফালে যাওঁ। এইটো দলংখন ভাংচে পানী বটতে, আৰু চিনাকি কৰে আমাৰ লগত গা ধুব আজি অনুদা আছে গা ধুবৰ কাৰণে। কেনে মজা মজা। ইফালে আমাৰ ভাইটি আছে, সেইফালে আছে ইফালে বাপু আজি গা ধুম ইয়াৰ পৰাই ধুনীয়াকৈ। আৰু ইয়াৰ পৰা ভিডিঅ'টো সকলোখিনি চাওক আৰু এনজয় কৰক। ইয়াত ক'ৰবাত বহি আছে আপোনালোকে চাই ভিডিঅ'টো, তো ইয়াৰ পৰা এনজয় কৰক। আমি ইয়াৰ পৰা গা ধুম ধুনীয়াকৈ, খাম ধুনীয়াকৈ বলকচোন। আৰু সেইফালে আগত ধুই আছে দাদাখন, দাও ধুই আছে বাৰু। এইটো আমি এইবাৰ ধুম। পানী মাহ গুলাই কৰা, এই গুলাই গ'লি পানী মাহ বাপু, পানী মাহ ঘুলা কৰিলে আবার আচল চালে। এইটো আগত ডাঙৰ মোবাইল ক'ত দিছা, মোবাইল চোবাইল বাদ দিছ, মোবাইল চোবাইল এইটো লৈ গৈ থাকোঁ। লোকেশ্যন খুলি থাকোঁ না, লোকেশ্যনটো কৈ দিওঁ আপোনালোকে আহিব লাগিব। খৈচানা বাজাৰ আপোনালোকে চিনি পাম পাৰিব, মোটামুটি 6-7 কিলোমিটাৰ খৈচানা বাজাৰ সিপাৰে আছে। আৰু সিপাৰ ফুল চাইডেদি আছোঁ নদী যা, সেইটো নদী যা ফুল চাইডেদি আহিব, সেইফালে ধুব ধুনীয়াকৈ। আমি ধুম গা যেতিয়া মই নদীত নামিম। ইফালে আগতে ভালছে বাৰু, এইটো বেছি কথা কৈ নাথাকোঁ। লগাইছি পুরো ভালো হয়েছে ঘরের পাড়া আহি খোৱা সেনেকুৱা হ'ল। আৰু যিহেতু কিমানখিনি ভিডিঅ' হ'ল, কিমানখিনি ভিডিঅ' বনাইটো ইমান এইটো এনজয় কৰিছোঁ। বৰ কৈছোঁ জীৱনটো এনজয় কৰিব লাগে, কাৰণ আমাৰ ভিডিঅ' হৈ থকা নাই বাৰু। এইটো এইখন দলংখন নোহোৱাৰ কাৰণে এইটো বেয়া আছে। এইটো নদীত পানী ক'ত যায় জানেনে আপোনালোকে? পাম্বাই নদীতে যায়, আপোনালোকে দেখা যে পায় এই পাম্বাই নদীতে যায় সেই পানী মাহা। আৰু ইফালে পানী মাহা একদম এই ভূটান সেইটোৰ পৰা আহিছোঁ পানীটো। এইটো কোনোবাদি ধানেটো কমেণ্ট কৰিবা, এইটো ভিডিঅ' ভয়ত ভালকৈ ভাজলোঁ মানে। এইটো এইখিনি পানী পাম্বাই যায়, আৰু বহুতখিনি ভাল লাগিল। যাওঁচোন বোলো। এইটো ইমানখিনি ভিডিঅ' হ'ল, এইটো
ধোৱা নাপাবা আৰু মই এতিয়া টান চুঙে টান যিমানখিনি হৈছে সিমানখিনিকে জোখাবলৈ চেষ্টা কৰিম তো হৈ থাকিব লাগে এতিয়া ঘৰত ইফালে দেখা নাই ধা যোৱা হোৱা নাই ইফালে অনুদা ইফালে অয়ন ইফালে অংশু ইফালে আৰু অলপমান হৈ থাকিব লাগে অলপমান বহি লওঁ যিহেতু পানীত ইফালে ইফালে মজা আছে যিহেতু আমি নদীত আছোঁ এটা গান এটা আমাৰ যিহেতু অলপ জানে অলপ গান এটাই মোৰ মনত আহি আছে ইয়াত যেতিয়া নামিছোঁ মানে পানীত বুকু ভৰি আছে তোমাৰে মৰম জানানে নাজানা কিনো কৰি বুজাও তোমাৰ মনৰে কথা ক'ব লগা বহুতেই আছে বুকু ভৰি আছে তোমালে মৰম জানানে নাজানা পাহাৰ পৰা কেনেকুৱা অসুবিধা হৈছে আপোনালোকে এটা ফলমান ঢুকাই আছোঁ এই খুৰাখনক ককাই হয় দেখা নাই চাইকেলখন কান্ধত লৈ যে পাৰ কৰিব লগা হৈছে একেবাৰে দেখা নাই এক সময় পানী হয় দেখা নাই তিনিটা পাৰ কৰিব লগা হৈছে আপোনালোকে চাওক চাওক এই ককাজনক কাৰণে ধনখন অতি সোনকালে হ'ব লাগে এইখন দলং যিহেতু ভাংছে গাইছ এতিয়া আমি যিহেতু লাষ্ট টাইম হ'ল আৰু লাষ্ট টাইমৰ কাৰণে এটা জুবিনদাৰ চাং শুনব লাগে যিহেতু আমি নদীত আছোঁ নদীৰ কাৰণে তাত জুবিনদাৰ দান আছিল এইটো জুবিনদাৰ দান মাৰিব গাবি চবে গাব ও আকাশে গাতে ল'বলে মন সাগৰ তলিত শুবলে মন মনৰ চিলা উৰুৱাই দিবলে ও আকাশে গাতে ল'বলে মন সাগৰ তলিত শুবলে মন মনৰ চিলা উৰুৱাই দিবলে ৰাণী হৈ থাকো তোমাৰে মুদে বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় প্ৰতিদিনেই তুমি দিয়া আহিয়ে পাহিব ও জীৱন তুমি ৰহনীয়া ৰঙৰে বুল জয় জুবিনদা জয় জুবিনদা জুবিনদা জয় আয়স ইয়াৰ পৰা আজি ভিডিঅ'টো এনেকৈ সমাপ্ত কৰি এতিয়া আমি গৈ থাকিব লাগে এতিয়া যিহেতু পানী মাৰি আছে পাছফালৰ পৰা আৰু এতিয়া হৈ থাকোঁ যিহেতু ৰাজপাতি চেঞ্জ কৰি আৰু এতিয়া আপোনালোকৰ পাছত দুখাই আছোঁ বলক তুই আৰু আপোনাৰ লোকেশ্যনটো কৈ দিওঁ ফুইচানা বাজাৰ এইখন ফুইচানা বাজাৰ এইটো ৰাস্তা আৰু এইটো ৰাস্তা দি পাম্পাৰীৰ পৰা আহিব পাৰে এইটো ৰাস্তা দি আহি ইফালে যাব ইফালে হতিটো পাব সেইটো যাই আছে এইটো আৰু এইটোৱে আছিলে আজি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৱে আহিব পাৰিব গৰম দিনত এতিয়া কৈ থাকোঁ বলক